নিচাজাতীয় সামগ্ৰীয়ে গ্ৰাস কৰিছে নৱপ্ৰজন্মক, যাৰ সুবিধা লৈ এচাম দুষ্ট চক্ৰই প্ৰতিদিনে চলাই গৈছে নিচাজাতীয় সামগ্ৰীৰ ৰমৰমীয়া বেহা। শেহতীয়াকৈ বিটিআৰ কোকৰাঝাৰ জিলাৰ কাজিগাঁও আৰক্ষী থানাৰ অন্তৰ্গত চুপাৰীঘাটত ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত গাঁওৰক্ষী বাহিনী আৰু কাজিগাঁও আৰক্ষীৰ যৌথ পহৰাত এজন যুৱকক সন্দেহযুক্ত ব্ৰাউন চুগাৰসহ আটক কৰিবলৈ সক্ষম হয়। অন্যান্য দিনাৰ দৰেও ৯ এপ্ৰিলৰ সন্ধিয়া আনুমানিক ৭ মান বজাত কাজিগাঁও আৰক্ষী থানাৰ আৰক্ষী বিষয়া প্ৰবীণ চৌধুৰীৰ নেতৃত্বত যোৱা আৰক্ষীৰ দল আৰু স্থানীয় ৩টা গাঁওৰক্ষীৰ বাহিনী নাকা চেকিং কৰি মটৰচাইকেলত ৩ যুৱকক ব্ৰাউন চুগাৰ লৈ আহি থকা অৱস্থাত আটক কৰিবলৈ সক্ষম হয়। আৰক্ষীক প্ৰত্যক্ষ কৰাৰ লগে লগে যুৱকৰ দলটোৱে দৌৰি পলাবলৈ চেষ্টা কৰে। পিছত আৰক্ষী আৰু গাঁওৰক্ষীৰ বাহিনীয়ে দৌৰি গৈ এজন যুৱকক আটক কৰিবলৈ সক্ষম হয়। এই দুগৰাকী বৰ্তমান পলাতক হৈ আছে। ধৃত যুৱকজনৰ পৰা সন্দেহজনক 9টা কণ্টেইনাৰ ভৰ্তি ব্ৰাউন চুগাৰ লগতে এটা মোবাইল হেণ্ডছেট জব্দ কৰিবলৈ সক্ষম হয়। নাম জাকিৰ হোসেন, মোৰ ঘৰ আলমগঞ্জ দামপুৰ পাৰ্ট 2। আজি এটা গোপন সূত্ৰত 3টা ল'ৰাক ধৰিছিলোঁ চুপাৰীঘাটৰ ডাউনত। 2জন পলাইছিল, দৌৰাছিল, এজনক ধৰা পাইছোঁ। তাৰপিছত তাৰ পকেটৰ পৰা কিবা এটা বস্তু পালোঁ, ড্ৰাগছ বুলি কয় এইটো। তাৰপিছত আমাৰ নাগাত চিকিৎসা চুপাৰীঘাটত আছিল আজি। তাৰপিছত তাতে আহি কিনে চুপাৰীঘাটত আমাৰ চৌধুৰী বাবু আছিল। কি চৌধুৰী? প্ৰদীপ চৌধুৰী। আৰু কি কনষ্টেবল হয়? কনষ্টেবল হয়। সি লগত আছিল। তাৰপিছত এই দুটাই লৈ আহিলোঁ থানাত। কি আছিল ল'ৰাজনৰ ওচৰত? কি আছিল? কোনটো ল'ৰা ওচৰত? যিটো ল'ৰাক আপোনালোকে ধৰিছে কি আছিল? ল'ৰাজনৰ লগত কি আছিল? ব্ৰাউন চুগাৰ এইটো কয় বুলি। কেইটা কণ্টেইনাৰ? 9টা কণ্টেইনাৰ আছিল। আৰু কিবা আছিল নেকি লগত? আৰু বেলেগ মানি বেগ এটা আছিল, মোবাইল এটা আছিল। ল'ৰাজনৰ লগত আৰু কোনোবাই আছিল নেকি? 2টা ল'ৰা আছিল, মই তাহাক মানে ধৰিব পৰা নাই, দৌৰা আছিল। ল'ৰাজন ঘৰ ক'ত? ল'ৰাজনৰ ঘৰ গৌৰীপুৰ PS পৰে, এইটো চাকজুগি পাৰা বুলি কয়। নাম জানে নেকি? ইয়াৰ নাম শুনিলোঁ যে মুস্তাফিজুৰ ৰহমান, ৰচিদুৰ ৰহমান। প্ৰকৃতি চাহা, পৰ্বতঝৰা।